লতাজোপাৰ বিষয়ে কওকচোন, কি বৈশিষ্ট্য আছে? পাতটো বেলেগ। হাত কঁকাল এইবিলাকৰ বিষ হ'লে ইয়াৰ লতাডাল বান্ধি থ'লে বিষটো নাইকিয়া হয়। বিষৰ কাৰণে এই গৰু ঠেং ভাগিলেও লগায় বান্ধি থয়। তাৰমানে আমাৰ প্ৰায়বোৰ গছ লতিকাই আমি মানে নামহে নাজানো বা গুণাগুণ নাজানো, প্ৰত্যেকৰে একোটা বৈশিষ্ট্য আছে আৰু গুণ আছে। সেয়েহে কয় বোলে হিউৱেন চাং নে কোন আহিছিলে অসমলৈ, তেওঁ অসমৰ বিষয়ে তেওঁ হেৰিত বৰ্ণনা কৰি গৈছে। প্ৰত্যেকজোপা গছৰ বৰ্ণনা তেওঁ দি গৈছে যে আমাৰ বিৰাট সমৃদ্ধ আমি।